গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আপোনালোক কেনেকৈ আছে? ভালে আছে যেন আশা কৰিছোঁ। আজি মই কি কৰিম আপোনালোকে চাই যাব। এইয়া মই আটা সানিবৰ কাৰণে গৰম পানী পাতি থৈছোঁ আৰু এইয়া মই আটাখিনি উলিয়াই থৈছোঁ। আটাখিনি সানি ল'ম মই। ৰাতিপুৱা জলপান নহ'লে ভাল নালাগে, ৰুটি ভাত খাব মন নাযায়। এইয়া মই আটাখিনি খচি লওঁ বুলি ভাবিছোঁ। এতিয়া মোৰ আটা খচা হৈ গ'ল। এতিয়া মই ৰুটিখিনি বেলি ল'ম। এইফালে ৱাশ্বিং মেচিনত কাপোৰো দি থৈছোঁ, কাপোৰখিনি ধোৱা হৈ আছে। এইয়া মই ৰুটিখিনি বেলি ল'লোঁ। এতিয়া মই ৰুটিখিনি এটা এটাকৈ বনাই যাম। তাৱাটো গৰম হৈ লওক। ৰাতিপুৱা সময়টোত বহুত কাম ওলাই যায়, ভাবিছোঁ পটাপট কামখিনি কৰি লওঁ। আৰু গৰমো আজি বহুত বেছি দিছে। এই আমাৰ ৰুটি হৈ আছে। এয়া ৰুটি বনোৱা হৈ গ'ল। এতিয়া মই ভাবিছোঁ বিচনা গৈ মই পাৰি লওঁ। এই আমাৰ ৰুমৰ বিচনা পৰা হৈ গ'ল। এতিয়া ড্ৰেছিং আইনাখিনি আমাৰ চিজিল কৰা হৈ গ'ল। এতিয়া মই ভাবিছোঁ বাকী কামখিনি মই পটাপট কৰি লওঁ। এই আজি নাস্তা উলিয়াইছোঁ, ৰুটি, দাংবডি, চাহ। বেটি কলেজলৈ যাবলৈ ওলাইছে। এতিয়া মই ঘৰখিনি সাৰি লওঁ। এতিয়া মই পটাপট ঘৰখিনি মুচি লওঁ। কাম আজি বহুত দেৰি হৈ গৈছে মোৰ। লাইনটোৰো বহুত আজি ডিষ্টাৰ্ব দি আছে। এতিয়া মোৰ কাম বন কৰা হৈ গ'ল। এতিয়া মই ভাবিছোঁ কাপোৰকেইটা মই শুকুৱাই লওঁ। কাপোৰখিনি শুকোৱা হৈ গ'লে কাপোৰখিনি আমি মেলি ল'ম। তাৰপিছত মই গা চা ধুই ফ্ৰেছ হৈ ল'ম। কেলেকি ভাত বনাবলৈও আছে, সোনকালে ভাত বনাই ল'ম। গৰমটো আজি বহুত বেছিকৈ দি দিছে। আৰু মোৰ ভিডিঅ'টো আপোনালোক প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই কি কৰিম আপোনালোকক চোৱাই যাম। এয়া আমাৰ কাপোৰ মেলা হৈ গ'ল। মোৰ গা ধোৱা হৈ গ'ল। এতিয়া মই ভাবিছোঁ ভাত পানী মই বনাই লওঁ। তাৰপাছত আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব। আপোনালোকৰ ছাপোৰ্ট নহ'লে মই আগুৱাই যাব নোৱাৰোঁ। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব। এতিয়া গধূলি 5টামান বাজিছে। এতিয়া আমি ভাবিছোঁ অলপ ফুৰি আহোঁ। মোৰ গাৰ্জেনৰ ঘৰত ইটোতে যোৱা আৰু যোৱা নাই, সেইকাৰণে আমি অলপ গৈ আহোঁ বুলি ভাবিছোঁ। এয়া আমি এতিয়া আহিলোঁ। এয়া আমাৰ জাজনীৰ ঘৰটো আপোনালোকক দেখাইছোঁ। এই নতুনকৈ বনাইছে, বেছিদিন হোৱা নাই। আৰু আমাৰ চাহ তাহ খোৱা হৈ গ'ল। এই আমাৰ কেঁকাৰুৱা ফুল গছকেইটা চব কি ধুনীয়া হৈ উঠি আহিছে। চাবলৈই ভাল লাগিছে ফুল গছকেইটা। ঘৰৰ আগফালে ফুল গছ ৰুলে বহুত ধুনীয়া লাগে চাবলৈ কাৰণে। আৰু কেঁচা জলকীয়াও ৰুইছে। এয়া ফুল এপাহ ফুলি আছে, ইমান ভাল লাগিছে চাবলৈ। আৰু গছ পুলিও ৰুইছে। এয়া কেঁচা জলকীয়া দেখিছে, ৰঙা ৰঙা একদম ধুনীয়া হৈ উঠিছে।
এতিয়া আপোনালোকৰ অমিতা গছ এইফালে ৰুইছে, অমিতা লাগিছে, সৰু সৰু কলি দিছে অমিতাৰ। ভাবিছোঁ ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিওঁ।